অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম ভাল পোৱা বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। মোৰ হৃদয়ৰ আশে-পাশে আন কোনো নাই, কেৱল মোৰ ঘৰৰ পৰিয়ালটোৱেই আছে। বহু বেছি টকা নিবিচাৰোঁ, বৃদ্ধ কালত মা দেউতা যাতে কোনো অভাৱত সন্মুখীন নহয়, সেইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু মোৰ চেষ্টা। বহুতেই তোমাক ক'ব এই পৃথিৱীখন কিমান আৰু খুব কম মানুহে তোমাক ক'ব এই পৃথিৱীখনত তুমি কিমান সুন্দৰ। সকলোৱে বিচাৰে প্ৰতিজন ব্যক্তিয়েই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনৰে নিবিচাৰে নিজতকৈ অন্য কোনোবাই আগুৱাই যোৱাটো। আপোনাৰ যিমান ডাঙৰ কৰ্ম আহিব সিমান বেছি আপোনাৰ সমস্যা আহিব, আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব সিমানেই আপোনাৰ ডাঙৰ কৰ্মবোৰ পূৰণ হ'বলৈ ধৰিব। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব। এয়া আপোনালোকৰ মৰম বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম।